নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এয়া আহি আছোঁ বৰ্তমান আমাৰ এখন পথাৰৰ মাজত এখন বাৰী আছে, তাত আহি আছোঁ। এতিয়া পুৱা 6টা বাজিছে। সোনকালে আহিবলগীয়া হ'ল ঘৰৰ পৰা, কাৰণ এই বাৰীত মানে গৰুবোৰ মেলি দিয়ে, এই গৰুবোৰ সোমায়, সেইকাৰণে মানে দিগদাৰ হয়, সেইকাৰণে ৰাতিপুৱা আহিবলগীয়া হয়। এয়া আমাৰ টিকলা সতি আহি আছোঁ। দেখা হেৰি দেখোন হাঁহি এটা মাৰি দিয়া, হাঁহি এটা মাৰি দিয়া, হাঁহি এটা মাৰি দিয়া। অকণমান নাচি দিয়া, অকণমান নাচি দিয়া। নাচিছে নাচিছে। আমাৰ এইজনৰ কথা কি ক'বা, নাচি দিয়া বুলি ক'লে নাচিয়ে দিব আৰু। ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকে উপভোগ কৰি থাকক শেষলৈকে। মই ইয়াৰ পৰা গৈ গা ধুই ফ্ৰেছ হৈ আপোনালোকক গোটেই বাৰীখন দেখাই আছোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই বাৰীত সোমাইছোঁহি, এইখন জপনা। চাই থাকক ভিডিঅ'টো। এয়া বাৰী পালোহি আৰু একচুৱেলি দাদা আছিলে ইয়াত। দাদা 5টামান বজাতে আহিলে গৰু সোমাই বুলি। আমাৰ মানে গাঁৱৰ গৰুবোৰ এৰি দিয়ে ন ৰাতিপুৱাই, সেইকাৰণে গৰু সোমাই বুলি দাদা ৰাতিপুৱা 5টাতে আহিলে। এতিয়া মই দাদাক সলাই দিব আহিলোঁ, বাকী কাম থাকে ঘৰত। এতিয়া মই ইয়াত গা নোধোৱাকৈ আহিলোঁ। একচুৱেলি গা ধুলে আকৌ দাদা বেলেগ কাম থাকে ন, বেলেগ কামত অকণমান প্ৰব্লেম হ'ব, সেইকাৰণে মই গা নোধোৱাকৈ গুচি আহিলোঁ। ইয়াত এতিয়া মই গা চা ধুই ফ্ৰেছ হৈ লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে। এয়া দেখিছে মই গা ধুই ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছত এতিয়া মোৰ দেহাটোলৈ অকণমান খিচিৰি অকণমান বনাই তাক খুৱাই লওঁ। তাৰপাছত আপোনালোকক কি কৰোঁ দেখাই আছোঁ।